और घटिया बंदा। अरे कहना क्या चाहते हो? आय अनुभव। ইয়াৰ পৰা ডাইৰেক্ট যাব লাগিব উৰপদ বিলত খালি সকলোকে ওলাই দিছে আমি লাষ্ট না ধনন্ত্ৰী আমি লাষ্ট পৰা ইয়াত চব বহুত ছোৱালী ল'ৰাকৈ ছোৱালী বেছি আছে ইয়াত এইখন কলেজত আইকিয়া কলেজ দিব লাগে আমি খোজ কাঢ়িব লাগে আৰু এইটো গাড়ী কোন চাইডত ৰাখি দিছিবি না পুলিচ চেকিং চলি আছে ইয়াত এইফালে চব খেলপথাৰ এতিয়া কি দেখা পাব পানীয়ে নাই চাৰে চেল্ফি কেমেৰা লৈ আছে এইফালে চব চেল্ফি ফটো নহয় যিকোনো কাম কৰাৰ আগত চেল্ফিটো উঠি ল'ব লাগে এইটো নিয়ম और अभी तो रुको क्लाइमैक्स अभी बाकी এই ভূমি গম পাইছে না যিকোনো কাম আৰম্ভ কৰাৰ আগত চেল্ফি উঠিব লাগে নাকি কি কোৱা চেল্ফি মেইন আৰু এই দম ভিডিঅ' বনা কি গাই জিতুল ভাই যিকোনো কাম কৰাৰ আগত চেল্ফি উঠিব ল'ব লাগে না চেল্ফি উঠি ল'ব লাগে য়েছ হেৰক কেনেকুৱা লাগি আছে কওক এটা ফটো পিছলৈকে স্মৃতি থাকি যাব পাহৰি যাম না ফটোৱে আমাক মানে সহায় কৰিব তাতে ফটো মানে স্মৃতি নেকি কি ডাইনাছৰ আছে নেকি তাতে এইফালে আমাৰ বন্ধু বান্ধৱীসকল আছে এইফালে চব কাম চলি আছে এইটো উৰপদ বিলত আমাৰ ৰচনা আৰম্ভ হৈ গৈছে আজ্ঞা মহাবিদ্যালয়ৰ পৰা 10:30 বজাত আমি ইয়াৰ বিললৈ আহিলো উৰপদ বিল মানে এইটো উৰপদ বিল ইয়াৰ চব তো আজ্ঞা মহাবিদ্যালয়ৰ পৰা আমাৰ উৰপদ বিললৈকে কিমান হয় 7 কিলোমিটাৰ হয় 7 কিলোমিটাৰ তো এতিয়া চাওক ৰাস্তাখন চাওক ৰাস্তাটো মাছ পাব পাৰি ওচৰত কিবাটো দেখা পাব না এইফালে চাওক ইয়াত হোটেল এটা বনাই আছে চাওক এইফালে হিৰেণ বাই ফটো মাৰি আছে এইফালে চাওক ধুনীয়া ধুনীয়া ছোৱালী তিনিজন এইফালে কাম কৰি আছে জ্যোতিৰ্ময় দেখা পাই আছে না रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का গোটাই পোকা হিলা আহি আছে দি এইটো কি পোকা পোকাৰ নামটো থাকে না পোকা কি নাম नाम मानू ये है यूट्यूबर विनोद राइटर है इसका चैनल में मैं आपको लिंक डिस्क्रिप्शन में दे दूंगा चल बोसड़ी के কলেজৰ পৰা প্ৰজেক্ট এটা বনাবলৈ মানে লিখিবলৈ আহিছো আমি দে আৰু এইবিলাকে চাওক তো মই প্ৰজেক্ট লিখা নাই বাৰু ভিডিঅ' বনাই আছো পিছত বনাম মই প্ৰজেক্ট এইফালে চাওক এইফালে কি গাওঁ ভালকৈ নাজানো সকলোৱে প্ৰজেক্ট লিখিবলৈ আহিছিল কিন্তু ইহঁতে চেল্ফি ফটো ভিডিঅ' বনাই আছে চবে নিজৰ নিজৰ কামত ব্যস্ত প্ৰজেক্ট লিখাটো বাদ দিলোঁ আৰু চবে मैं बात दिया नहीं বাদ দিয়া নাই ছাৰ কি লিখিছে অলপ দেখাই দে কি লিখিছে এইটো দেখাই দে देखा दिल 2 नंबर पॉइंट लिखी है सो অলপ কমপ্লিট হোৱা নাই হিতে কাৰণে দেখা নাই আচ্ছা পিছলৈকেতো কমপ্লিট হ'ব না ঠিক আছে লিখি থাক আৰু তোমাৰ প্ৰজেক্ট লিখা কমপ্লিট হ'ল না নহ'ল হৈছে অলৰেডি কমপ্লিট হৈছে প্ৰকেশ ভাইৰ দিছ ইজ দ্য প্ৰফেশ্যনেল ছিংগাৰ ৰেপাৰ আৰু বিদ্যা কমপ্লিট হৈছে নে হোৱা নাই